কচুৰ পিটিকা। এয়া দেখিছে, মই কচু পিটিকা বনাবৰ কাৰণে নহৰু লৈছোঁ, জলকীয়া, নিমখ, কণ বিলাহী আৰু কচু। কণ বিলাহীৰ গুটিটো মই উলিয়াই লৈছোঁ। এয়া দেখিছে, সকলো মই ৰেডি কৰি লৈছোঁ। খাবলৈ বহুতেই ভাল হয়, সকলোৱে জানে নিশ্চয়, তথাপিতো মই দিছোঁ। এয়া কলপাতখন মই অকণমান জুইত সেকি লৈছোঁ। এয়া দেখিছে, এয়া সকলো মই কলপাতত লৈ লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি ল'বও পাৰে আপোনালোকে, দীঘলে দীঘলে দিব পাৰে, নিজৰ পৰিমাণ অনুসৰি ল'ব সকলো। এয়া দেখিছে, মই অলপ মিডিয়াম চাইজৰ লৈছোঁ কচুবিলাক। এয়া তাৰ ওপৰতে মই নহৰু, বিলাহী দি দিছোঁ। এয়া দেখিছে নহয়, মই দীঘলে দীঘলে লৈছোঁ এনেকৈ। এয়া খাবলৈ বহুতেই সোৱাদ হয় কচু পিটিকা, নিশ্চয় সকলোৱে খাইছে। এয়া দেখিছে, মই নিমখ ছটিয়াই দিছোঁ। এয়া দেখিছে, তেনেই সহজতে হয়, 10-15 মিনিটতে সিজি যায়। দেখিছে, মই গোটেইখিনি চাৰিওফালৰ পৰা এনেকৈ সামৰি লৈছোঁ। এয়া দেখিছে, মই গোটেইখিনি সামৰি লৈছোঁ। যিকোনো সূতা ল'ব আপোনালোকে, সেই সূতাটো চাৰিওফালৰ পৰা আপোনালোকে মেৰিয়াই দিব। এই দেখিছে, এয়া মই এটা সূতা লৈ পেলাই এনেকৈ মেৰিয়াই দিছোঁ চাৰিওফালৰ পৰা। দেখিছে নহয়, দেখিছে, সূতাডালে মই চাৰিওফালৰ পৰা মেৰিয়াই দিলোঁ যাতে বাহিৰ হৈ নাহে। শেষত এটা গাঁঠি মাৰি দিব আপোনালোকে। কেৰাহীখন মই গৰম হ'ব দিছোঁ, গেছটো বঢ়াই থৈছোঁ। এয়া এতিয়া কেৰাহী গৰম হ'লত মই কচু দি দিম আৰু গেছটো কমাই থ'ম। গেছটো কমাই দিম আৰু ঢাকনো লগাই দিছোঁ। দেখিছে, এয়া ঢাকন লগাই দিছোঁ আৰু গেছটো কমাই পেলাই মই গাপতে সিজিব দিম। এয়া দেখিছে, গেছটো কমাই থৈছোঁ। এয়া অলপ অলপ সিজা হৈছে, মই এবাৰ ওলাই চাইছোঁ ঢাকনটো। দেখিছে, সিজা হৈ গৈছে। এতিয়া মই নমাই দিলোঁ। এয়া চব কি ধুনীয়া হয় খাবলৈ, এবাৰ সকলোৱে ট্ৰাই কৰি চাব। বহুতেই ভাল হয় কচু পিটিকাকণ। এয়া মই হেতা এখনে বাতি এটাত গোটেইখিনি পিটিকি লৈছোঁ। এয়া দেখিছে, তেনে কম সময়তে হয়। এয়া দেখিছে, খাবলৈ বহুতেই সোৱাদ হয়। ইয়াৰ কচুৰ জুতি পালে আৰু একো নালাগে দিয়কচোন।